অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্থব জুবিন গাৰ্গৰ খবৰটো পালেনে আপোনালোকে? এইমাত্ৰ আহিল হাৰ্থব জুবিন গাৰ্গৰ এটা অতিকৈ ডাঙৰ খবৰ। খবৰটো শুনি বহুত বেছি দুখ লাগিল। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। হঠাৎ অসুস্থ হৈ পৰিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্থব জুবিন গাৰ্গ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। হঠাৎ অসুস্থ হৈ পৰিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বৰ্তমান তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি হৈ আছে। জানিব পৰা মতে তেখেতক কালি ৰাতি 1 মান বজাত পেটৰ বিষত আক্ৰান্ত হৈ লগা গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰায়। হস্পিটেলৰ ডাক্তৰে কৈছে যে গেছৰ সমস্যা হোৱাৰ কাৰণে হাৰ্থব জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছে। বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই। বৰ্তমান হাৰ্থব জুবিন গাৰ্গ সুস্থ। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ যেন সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহি তেওঁ যেন সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।